তো আমি এটা ড্ৰোন কিনিছিলোঁ DJI তো এইটোৱে সেটিং কৰি আছে এই মাজতো আপুনি বহিব পাৰিব দুইফালে দুটা কটেজ টাইপ আছে তো এইটো আমাৰ স্টাৰ্টাৰ আহি গৈছে হানি BBQ চিকেন আমাৰ মেইন কোৰ্স আহি গৈছে এগ চিকেন হাক্কা নুডলছ আৰু ভিডিও কন্টিনিউ কৰাৰ আগত আপোনালোকক এটা জৰুৰী ইনফৰমেশ্যন দিব বিচাৰো আপুনি যদি কপিৰাইট ফ্ৰী 4K ড্ৰোন ফুটেজ নিজৰ কন্টেন্ট বা ভিডিঅ'ত ইউজ কৰিব বিচাৰে তেনেহলে www.digicart99.com ওয়েবসাইট ভিজিট কৰি খুব ৰিজনেবল প্ৰাইসত কপিৰাইট ফ্ৰী 4K ড্ৰোন ফুটেজ ডাউনলোড কৰিব পাৰে ইয়াত প্ৰাইস খুবই ৰিজনেবল আৰু সম্পূৰ্ণ কপিৰাইট ফ্ৰী আপুনি আপোনাৰ কন্টেন্ট মনিটাইজো কৰিব পাৰে লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে Hi guys, this is Anannya and welcome to our channel and welcome to another brand new video. তো আজি আমি ৰাতিপুৱা ওলাইছো ৰাতিপুৱা নহয় এতিয়া 12টা মান বাজে এতিয়া আমি ওলাইছো এটা শৰ্ট ৰোড ট্ৰিপৰ কাৰণে ওচৰৰ বাছৰে যাম হাইৱেত গৈ পেলাই কোবাত এটা লাঞ্চ কৰিম হাইৱেত বহুত ধুনীয়া ধুনীয়া কেইটামান ৰেষ্টুৰেণ্ট খুলিছে সেইখিনিত যাম আৰু সেইখিনিত গৈ পেলাই আমি আজি লাঞ্চ কৰিম আৰু আবেলি গুচি আহিম তো এতিয়া আমি ইয়াৰ পৰা ঘৰৰ পৰা ষ্টাৰ্ট কৰিছো চাও কোনফালে যাও মাজত যদি কোবাত থিয় হওঁ হেতু দেখাম আপোনালোকক সো লেটস ষ্টাৰ্ট দি ভিডিও আমি এতিয়া সেকেন্ড হুগলি ব্ৰিজৰ ওপৰেদি গৈ আছো আৰু এইটো হ'ল সেকেন্ড হুগলি ব্ৰিজ NH2 Delhi road etu सीधा जाए Delhi connected to Delhi Mumbai aru but mainly etu road Delhi ইয়াৰ পৰা Mumbai Sumbaiও যাব পাৰি কিন্তু etu road আমি যেটো roadত গৈ আছো এটো হল Delhi connected road NH2 হাইৱে দুইফালে আপুনি দেখিব পাৰিব সৰু সৰু ধাবা আছে প্লাস এইবোৰ সব ফ্যাক্টৰি এৰিয়া লজিষ্টিক এৰিয়া ইন্ডাষ্ট্ৰিয়েল এৰিয়া মানে পুৰাটোৱে ইন্ডাষ্ট্ৰিয়েল বেল্ট হয় এটো সব ডাঙৰ ডাঙৰ লৰিবোৰ থিয় হৈ আছে এইবোৰ সব ৰাতি 10টাৰ পিছত এৰিব মানে 8টাৰ পিছত ইয়াৰ পৰা এৰিব আৰু 10টাৰ পিছত কলিকতাত সোমাব পাৰিব তো এতিয়া আমি আহি পাইছো NH2 ধাবাৰ ওচৰত আৰু এই ধাবাটো হ'ল এইটো আমাৰ গাড়ীটো ইয়াত থিয় কৰিছো হাইৱেৰ ওপৰতে আৰু এইটো হ'ল ধাবা সৰু ধাবা হয় আৰু আমি ইয়াত আহিবলে প্ৰায় 2 ঘণ্টা মান লাগিলে 50 কিলোমিটাৰ দূৰ হয় এটো তো এতিয়া আমি ইয়াৰ ভিতৰ যাম বহুত ভুক লাগিছে অলপ ৰাস্তাটো গণ্ডগোল হৈ গৈছিল আমাৰ ব্ৰিজৰ ওপৰ দি নিচে দি এটো কৰি ইউ টাৰ্ন লৈ আমি আহিছো এতিয়া বহুত ভুক লাগিছে ভিতৰ যাও গৈ কিবা এটা অৰ্ডাৰ কৰো খাবলে অলপ সময় বহাৰ পিছত আমি আমাৰ লাঞ্চ অৰ্ডাৰ কৰিছো এটো হল ধাবাটোৰ ভিতৰটো এফালে বহাৰ ঠাই আছে হেফালে কিচেন হয় এই মাজতো আপুনি বহিব পাৰিব দুইফালে দুটা কটেজ টাইপ আছে তো এইটো আমাৰ স্টাৰ্টাৰ আহি গৈছে হানি BBQ চিকেন এইটো ফ্ৰেশ লাইম সোডা হয় এটো আমি আমাৰ ছোৱালীৰ কাৰণে অৰ্ডাৰ কৰিছো আমাৰ কাৰণে আমি অলপ পিছত অৰ্ডাৰ কৰিম ফাৰ্স্ট এটো ছোৱালীৰ কাৰণে অৰ্ডাৰ কৰিছো এই হানি বাৰবিকিউ চিকেনটো বহুত ইয়ামি আৰু বহুত টেষ্টি আছে আমাৰ মেইন কোৰ্স আহি গৈছে এগ চিকেন হাক্কা নুডলছ আৰু এফালে চিলি চিকেন মেইন কোর্স হেক কৰি আমি মছলা কোলা অৰ্ডাৰ কৰিছো তো আমি এটা ড্ৰোন কিনিছিলোঁ DJI R2S তো এইটোৱে সেটিং কৰি আছে সুমন এতিয়া খাই লৈ আমি এই ধাবাটোতে আছো ইয়াতে সুমন সেটিং কৰি আছে সব জায়গাটো উৰাব নোৱাৰিম ৰেড জোন হয় তো গ্ৰীন জোনতে উৰাব লাগিব সেইকাৰণে হি ইয়াতে সেটিংটো কৰি আছে যাতে উৰাব পাৰি DJI AR2S টেষ্টটো বহুত সাকসেসফুল হৈছে আৰু আমাৰ বহুত মজা লাগিছে বহুত বঢ়িয়া লাগিছে তো এতিয়া আমি উলাম আৰু মনসুন সিজন বুলি কৈছিলো এতিয়া আমাৰ ওচৰৰ বাছৰে এই ওয়েদাৰটো চাও এতিয়া 4টা বাজিছে আন্ধাৰ হৈ গৈছে পুৰা
বহুত ভয়ংকৰ বৰষুণ আহিব এতিয়া আমি ওলাই আহিছোঁ ধাবাৰ পৰা আৰু এতিয়া ঘৰলৈকে গৈ আছোঁ তেতিয়াতো দেখাই আছোঁ আপোনাক বৰষুণ ষ্টাৰ্ট হ'ব বুলি কৈছিলোঁ এতিয়া অলৰেডি ষ্টাৰ্ট হৈ গৈছে সো গাইজ আজিৰ ব্লগটো মই ইয়াতে শেষ কৰি আছোঁ আপোনালোকৰ লগত আকৌ এটা নতুন ব্লগত দেখা হ'ব সো টিল দেন গুড বাই